হেল্ল' এভৰিৱান, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম। এই ভিডিঅ'টো আছিলে 20 জানুৱাৰী তাৰিখৰ, যিদিনাখন আমি অৰুণাচল অভিমুখে পিকনিকলৈ গৈছিলোঁ। ভিডিঅ'টো মোবাইলতে সাঁচি ৰখা আছিলে, ভাবিছিলোঁ যে ইউটিউবত নিদিওঁ, কিন্তু আজি ভাবিলোঁ ভিডিঅ'বোৰ স্মৃতি হিচাপে সাঁচি ৰাখোঁ। সেই বুলি ভাবিয়ে মই আজি ভইচ ৰেকৰ্ড কৰিছোঁ। আৰু এয়া যাই থাকোঁতে অলপ পৰিৱেশ পাহাৰৰ মাজে মাজে গৈ থাকোঁতে সঁচাকৈ বহুত ধুনীয়া ধুনীয়া দৃশ্য চাই গৈ আছিলোঁ, আৰু সেইবিলাকৰ ভিডিঅ' ক্লিপ ৰাখি থোৱা আছিলে, আৰু সেইবিলাক আজি আপোনালোককো দেখুৱাওঁ বুলি মই ভিডিঅ'টো এডিট কৰি আছোঁ। আৰু পাহাৰৰ মাজে মাজে যেতিয়া বাছেৰে গৈ আছিলোঁ, ভয়ো লাগি আছিলে, কিন্তু ধুনীয়া ধুনীয়া দৃশ্য সকলোৰে চাবলৈ মন যায়, সেই বুলি ভাবিয়েইতো পিকনিকলৈ আহিছোঁ। আৰু সেই পাহাৰটো দেখিছেনে, বগা বগা, আমি সেই ঠাইখিনিলৈ গৈ আছোঁ। দূৰৰ পৰা সেই ঠাইখিনি দেখা গৈছে, ভাবিছোঁ যে এই গৈ পাম, কিন্তু সেই ঠাইখিনি পাবলৈ যে আমাৰ কিমান টাইম লাগিছে। আৰু এয়াই আমি আহি পালোঁ গন্তব্যস্থান। আৰু এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ, আৰু সেই পাহাৰটো যে দেখাইছিলোঁ, এই পাহাৰটোৱে এইটো, হয়নে বাৰু? আৰু সকলো আহিয়েই ফটো উঠাত ব্যস্ত। খানা চানা বনোৱাটো পিছৰ কথা, আগেতো ফটো ভিডিঅ'ই মেইন ন, সেইবাবে সকলোৱে ফটো উঠাত ব্যস্ত হৈ গ'ল, আৰু আমিও ফটো চটো উঠিলোঁ। আৰু পৰিৱেশটো অকণমান চাওকচোন, সঁচাকৈ ইমান ধুনীয়া পৰিৱেশ। আপোনালোকেও যদি অহা নাই আহিব। এয়া হৈছে অৰুণাচলৰ পৰশুৰাম কুণ্ডৰ কাষতে থকা পিকনিক প্লেচ, আৰু ইয়াৰ কিছু কাষতেই আছে পৰশুৰাম কুণ্ড। আৰু এয়া হাতত জোতালৈ আগবাঢ়ি গৈ আছোঁ, কিজানিবা ইয়াতকৈ ধুনীয়া ঠাই দেখা পাওঁৱেই। আচলতে আমাৰ এইটোৱেই ভুল যে ধুনীয়া বস্তুটো দেখাৰ পিছতো তাতকৈও বেছি ভাল বস্তুৰ সন্দৰ্ভত থাকোঁ। এয়া লাগিলে প্ৰাকৃতিক পৰিৱেশৰ লগতেই হওক বা মানুহৰ জীৱনৰ লগতেই হওক, ধুনীয়া বস্তু পোৱাৰ পিছতো যেতিয়া ভাল বস্তুৰ সন্দৰ্ভত থাকে, তেতিয়া সেই ধুনীয়া বস্তুটোও হেৰাই পেলায়। মইনো কিমান কথা ক'ম, আৰু আপোনালোকেও শুনকচোন পানীৰ ঢৌৰ শব্দবোৰ, এটি ধুনীয়া অনুভৱ পাব আপোনালোকেও। সকলোৱে ফটো উঠি আছে যেতিয়া মই নুঠিম হ'বই নোৱাৰে, সেই বুলি ভাবি ময়ো ক'লোঁ যে মোকো ফটো কেইকপিমান মাৰি দে, আৰু ফটো চটো উঠিলোঁ, আৰু লগতে আকৌ এবাৰ পাহাৰবোৰৰ দৃশ্য ভিডিঅ' কৰিলোঁ। সঁচাকৈ এটি পাহৰিব নোৱাৰা দিন, সঁচাকৈ বহুত ভাল লাগিলে। আৰু পাহাৰবোৰতো আপোনালোকক দেখুৱালোঁ, এতিয়া দেখুৱাম মই পিকনিকৰ খানাৰ দৃশ্য। এয়া চাওকচোন। আৰু এয়া গাহৰি মাংস পৰি আছে, আপোনালোকে গাহৰি পোৰা খাই ভাল পায়নে? কমেণ্ট এটা কৰি জনাবচোন। আৰু ইয়াত যিমানখিনি মানুহ দেখিছে, এই সকলোখিনি আমি একেটা টীমৰে হয়। প্ৰাকৃতিক দৃশ্য অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশ কাৰ কাৰ প্ৰিয়, কমেণ্ট এটা কৰি জনাবচোন। আৰু এই প্ৰাকৃতিক পৰিৱেশৰ মাজত ভাত এসাঁজ খোৱাৰ আনন্দই সুকীয়া, নহয়নে? ঘৰততো আল্টু ফাল্টু ৰিলচ বনাই থকাই যায়, আৰু ইমান ধুনীয়া পৰিৱেশত আহিছোঁ, ৰিলচ নবনাম হ'বই নোৱাৰে। মোক ইগন'ৰ কৰক আৰু বেকগ্ৰাউণ্ডক ফ'কাছ কৰক। এতিয়া আমি গৈ আছোঁ পৰশুৰাম কুণ্ডৰ মেইন ঠাইলৈ। পাহাৰৰ ওপৰত খোজ কাঢ়ি আমাৰ অৱস্থাই বেয়া হৈ গৈছে। প্ৰায় আধা ঘণ্টামান খোজ কাঢ়ি মেইন ঠাই পালোঁগৈ, কিন্তু ইয়াত আমি গা নুধুলোঁ, কিয়নো যিবোৰ মানুহে পাপ খণ্ডন কৰিবলৈ আহে সেইবোৰহে অৰ্থাৎ গা ধুৱে, কিন্তু আমি নাই ধোৱা গা। মেইন ঠাইডোখৰ চাই আমি গুচি আহিলোঁ। পৰশুৰাম কুণ্ডৰ মেইন ঠাইখিনি হৈছে এইখিনি। মোৰ আৰু এটা ফাল্টু ভিডিঅ' সাঁচি ৰাখোঁ বুলি আগবঢ়ালোঁ। আমি
সকলোৱে খোৱা বোৱা কৰি ঘৰৰ মুখে ৰাওনা হ'লোঁ। খোৱা বোৱাৰ ভিডিঅ' কৰা নহ'ল পিছে। তেনেহ'লে আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাই আছোঁ।